নমস্কাৰ সকলোকে মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম কৰিলোঁ। তো আজি হ'ল 22 জানুৱাৰী। তো আজি আপোনালোকে সকলোৱে জানে আজি অযোধ্যাত ৰামলীলা প্ৰতিষ্ঠা হ'ব আৰু সেইকাৰণে আমাৰ মন্দিৰতো এই ৰামলীলা প্ৰতিষ্ঠাৰ উপলক্ষে পূজা অৰ্চনা কৰিম। আৰু আজি এই ভিডিঅ'টোত আপোনালোকে মন্দিৰৰ এই পূজা অৰ্চনাবিলাক আমি কেনেকৈ কৰিম, আজি কি কি কৰোঁ, মন্দিৰত কেনেকৈ উদযাপন কৰোঁ তাকে দেখুৱাম। তো ভিডিঅ'টো লাষ্টলৈকে চাব। মই আহি পালোঁ আমাৰ মন্দিৰত। ইয়াতে সকলোৱে প্ৰসাদৰ কাৰণে পাচলি কাটি আছে, সকলোৱে মিলিজুলি। কাৰ্যসূচীৰ মতে প্ৰথমতে ভাগৱত পাঠ কৰিব লাগে। এতিয়া অলপমান চাকি জ্বলোৱা হ'ব আৰু বাকীখিনি সন্ধিয়া জ্বলাব লাগিব সকলোৱে। ইয়াত চাওক, দুখন টিভিত অযোধ্যাৰ পৰা লাইভ দেখুওৱা হৈছে। उपवास करना है, आपने 11 दिन का गर्व है और संतोष के भाव है। आखिर भारत को इसी दिन की तो प्रतीक्षा थी। भाव दर्जनों पीढ़ियां अधूरी कामना लिए इतनी सदियों तक। ইয়াতে চাওক, দুজন ভাই আৰু এজন ভণ্টি ৰাম সীতা সাজি আহিছে মন্দিৰত। আমার কালাহাটবাসী রাইস, আমার মন্দির কমিটির সভাপতি মাননীয় শ্রীযুক্ত উপেন্দ্রনাথ রায়। জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। चाहे वो नासिक का पंचवटी धाम हो, केरला का पवित्र त्रिपायर मंदिर हो, प्रभु श्री राम से रूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये। भगवान श्री राम की प्राण प्रतिष्ठा हो चुकी है, दर्शन कीजिए भगवान श्री राम का जो तस्वीरों में दिखाई दे रहे थे। अब एक बार फिर से हम तमाम वो साधु संतों को तस्वीर में देख रहे हैं, तमाम वो सेलिब्रिटीज को तस्वीरों में देख रहे हैं जो यहाँ पर बैठे हुए हैं, जो यहाँ पर उपस्थित थे, जो यहाँ पर गवाह। ৰামলালাৰ প্ৰতিষ্ঠা হৈ গ'ল। এতিয়া আমি আমাৰ মন্দিৰত প্ৰসাদ বিতৰণ কৰি আছোঁ। তো সন্ধিয়া হৈ গ'ল, এতিয়া আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰিম। সন্ধে বাতি দেওয়ার সময় হয়ে গেছে। हरहु कलेश विकार। शंकर सुवन केसरी नंदन तेज प्रताप महाजगी।